নমস্কাৰ। আজি আমি পৰস্পৰ সহনিয়মেৰে কেনেদৰে গড় উলিয়াম তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া মই দুটা সংখ্যা ল'লোঁ, 85 আৰু 110, 85 আৰু 110 ল'লোঁ। ইহঁতক পৰস্পৰ সহনিয়মেৰে এতিয়া আমি গড় উলিয়াম। প্ৰথম কামটো হ'ল আমাৰ 85 আৰু 110ৰ মাজত কোনটো ডাঙৰ। 85তকৈ 110টো এনেও ডাঙৰ, গতিকে মই 110টোক 85 প্ৰথম হৰণ কৰিম। আমি আগতে শিকি আহিছোঁ, এই 85 আমাক দুবাৰ দিলে হৈ যাব 170, সেইবাবে মই এবাৰ দিলোঁ, কিমান হ'ল 85 হ'ল। ঠিক এবাৰ দিলে 85 হ'ল, আৰু 110ৰ পৰা 85 কৰিলে কিমান হ'ব, 5 থাকিলে, এইপিনে 10ৰ পৰা 8 গ'লে 2 থাকিলে। এতিয়া আমাৰ এইটো কি হ'ল, 85 110ক হৰণ কৰোঁতে ভাগশেষ 25 থাকিলে। এতিয়া আমি এই ভাগশেষ যোনটো পালোঁ সেইটোৱে এই ভাজকটোক হৰণ কৰিম, মানে 85টোক এতিয়া 25ৰে হৰণ কৰিম। 25ৰে 4 হ'ব, 3 বাৰ দিলোঁ মই, সেইটো কাৰণে 3 25 75 হ'ল। 5ৰ 5 গ'ল, থাকিল 0, 8ৰ 7 গ'ল, থাকিল 1। এতিয়া এই 10টো একাক কৰিম, আমি 25ক কৰিম। 10এ 25ক কৰাৰ লগে লগে কেইবাৰ যাব, 10 3 গুণ 30, 3 বাৰ দিলে বেছি হৈ যাব, মই দুবাৰ দিলোঁ, 10 2 গুণ 20 হ'ল। এতিয়া 25ৰ পৰা 20 গ'লে 5 থাকিলে। এতিয়া এই ভাগশেষটোৱে আকৌ ইয়াৰ আগৰ আমাৰ কোনটো ভাজক আছিলে, 10টো ভাজক 10ক কৰিম। 10ক 5এ যাব, 5 2 গুণ 10, ভাগশেষ 0 থাকিলে। আমি যেতিয়ালৈকে ভাগশেষ 0 নাথাকে তেতিয়ালৈকে কৰি থাকিব লাগে। এতিয়া কিহে কৰোঁতে ভাগশেষ 0 পালোঁ, 5এ কৰোঁতে। গতিকে আমাৰ 85 আৰু 110ৰ গড় হ'ল সমান 5। ঠিক তেনেদৰে এতিয়া আমি তিনিটা সংখ্যা থাকিলে আমি পৰস্পৰ হৰণ পদ্ধতিৰে কেনেদৰে গড় উলিয়াম তাৰ বিষয়ে আলোচনা কৰিম। তিনিটা থাকিলে আমি কোনো দুটাৰ গড় উলিয়াম, সেই গড় আৰু যোনটো সংখ্যা বাকী থাকিব তাৰ লগত আকৌ গড় উলিয়াম। মই প্ৰথমতে ডাঙৰ দুটাকে লৈ ল'লোঁ। এহেঁত দুটাৰ ডাঙৰটো হৈছে 1023। এতিয়া মই 1023ক প্ৰথমতে কিমান কৰিম, 744 কৰিম। কেইবাৰ দিম, দুবাৰ দিলে বেছি হৈ যাব, এবাৰ দিলোঁ মোৰ 744 হ'ল। 13 পৰা 4 গ'লে 9 থাকিলে, ইয়াত থাকিলে 1, 4 গ'লে 7 থাকিলে, ইয়াত থাকিলে আমাৰ কিমান থাকিলে, 9, 9 7 গ'ল, থাকিল 2। এতিয়া এইটোৱে কাক কৰিম, আগৰ যোনটো ভাজক আছে ভাজকটোক কৰিম। 744, মই 3 বাৰ দি চাওঁ। 3 বাৰ দিলে 9 3 27, 7 2 কৰিলে 7 3 21, 22, 23, 3 2 কৰিলে 3 6 8, বেছি হৈ যাব। মই সেইটো কাৰণে কেইবাৰ দিলোঁ, দুবাৰ। 9 2 গুণ 18, 8, 1 কৰিলে 7 2 গুণ 14, 15, 5, 1 কৰিলে 2 2 গুণ 4, 1 5। 14 পৰা 8 গ'লে থাকিলে 6, ইয়াত 13 পৰা 5 গ'লে থাকিলে 8, ইয়াত 6 পৰা 5 গ'ল, থাকিল 1। এতিয়া আমি এইটোৱে কাক কৰিম, 279ক কৰিম। কেইবাৰ দিম, মই দুবাৰ দি চাওঁ। 2 6 গুণ 12, 2 1 কৰিলে 8 2 গুণ 16, 17, 7 1 কৰিলে 2 1 গুণ 2 1 3, দুবাৰ দিলে বেছি হৈ যাব, সেইটো কাৰণে এবাৰ দিলোঁ, 186 হ'ল। এতিয়া 9 6 গ'ল, থাকিল 3, 7ৰ পৰা 8 নাযায়, 17ৰ পৰা 8 গ'লে থাকিলে আমাৰ 17 8 গ'ল, থাকিল 9। এতিয়া 93য়ে 186ক কেইবাৰ যাব, দুবাৰ যাব, 186 ভাগশেষ থাকিলে 0। এতেকে মই প্ৰথমতে পালোঁ 144 আৰু 1023 গড় সমান কিমান পাই গ'লোঁ, 93, কাৰণ 93য়ে কৰোঁতে ভাগশেষ 0 থাকিলে। এতিয়া আমাৰ এই দুটাৰ ভাগশেষ ওলাই গ'ল, 93। আমাৰ 744 আৰু 1023ৰ ভাগশেষ ওলাই গ'ল 93। এতিয়া মই 93 আৰু 403 গড় উলিয়াম। আমাৰ 93 403 আৰু 93 গড় উলিয়াম। এতিয়া 403 আৰু 93ৰ ভিতৰত ডাঙৰটো কোনটো, 403টো ডাঙৰ, কাৰণ আমাৰ তিনিটা গড় উলিয়ালে কি কৰিব লাগে, প্ৰথমতে যিকোনো দুটাৰ গড় উলিয়াই ল'লোঁ। 744 আৰু 1023ৰ গড় 93 পালোঁ, আৰু যোনটো গড় পালোঁ সেইটো বাকী সংখ্যাটোৰ লগত আকৌ গড় উলিয়াব লাগে। যিহেতু পৰস্পৰৰ হৰণ নিয়মেৰে কৰি আছোঁ, এতিয়া মই 403 কিহে কৰিম, 93য়ে কৰিম। আমাৰ কেইবাৰ যাব, মই 4 বাৰ 5 বাৰ দি চাওঁ, 5 বাৰ বেছি হ'ব, 4 বাৰ দিওঁ। 4 3 গুণ 12, 2 1 কৰিলে 4 9 36, 4 বাৰ দিলে হৈ গ'ল 372 হ'ল, থাকিলে 10ৰ পৰা 7 গ'ল, এই 31 এতিয়া কাক কৰিম, 3 বাৰ দিলোঁ, 93 হ'ল। ভাগশেষ 0 থাকিলে, কিহে কৰোঁতে ভাগশেষ 0 থাকিলে 31, এতেকে 403 744 আৰু 1023ৰ গড় সমান
31